নমস্কাৰ, আপোনালোকে আৰু আহিল মানে লাষ্ট ভিডিঅ'টো আপোনালোকে বহুত ভাল পাইছে। লাষ্ট ভিডিঅ'টো মই কিন্তু বহুত ভাল পাইছোঁ। সিহঁতক কি ঠগিলোঁ, ইমান পইচা ইনকাম কৰিলোঁ, ইমান পইচা মোৰ এক মাহতো নুঠে, কিন্তু আই হাই হাই হাই। এনেকুৱা হয় যেতিয়া গাৰ্লফ্ৰেণ্ড অকৰা আৰু বয়ফ্ৰেণ্ড ভেবৰা ওলায়। বয়ফ্ৰেণ্ডৰ লোকচান আৰু আমাৰ নিচিনা মানুহৰ ফাইদা। আৰু দাদা, দাদা এপিনে শুনিবচোন। কি? এক মিনিট আহিবহে দাদা। গৈছোঁ। আজিও নতুন কাষ্টমাৰ মানে? দাদা জল্দি আহকে। জল্দি আহক নহ'লে গুচি যাম কিন্তু। কানা কি ডাঙৰ হোটেল দুখনে। ভেবৰা কিমান বা দাম হয় ইয়াতে। আপোনালোকে কি খাব ছাৰ? কি আছে খাব লগা? ছাৰ চাহ আছে, কেক আছে, বিস্কুট আছে, মিঠাই আছে। এই কথা পাতি মেনু ক'ত? মেনু দেখাও আমাক। ছাৰ মেনুটো নাই আমাৰ লগত। কি কথা কয় তই? ইমান ডাঙৰ হোটেলখনত মেনু এটা নাই? সিহঁতক যদি মই মেনুখন দিওঁ সিহঁতে আচল দামটো গম পাই যাব। ইমান ধুনীয়াকৈ পোৱালি দুটা পাইছোঁ, এইকেইটাক নাই মেনু দিব নোৱাৰি। কি ফুচফুচা আছে আপুনি? নাই একো নহয় ছাৰ, একো নহয়। একচুৱেলি আমাৰ লগত মেনুখন নাই, চ' প্লিজ আপোনালোকে এনেকৈ অৰ্ডাৰটো দি দিয়ক। কানা তই দেখোন কৈছিলি এখন বহুত ডাঙৰ হোটেল হয়, ইয়াতে দেখোন মেনুৱে নাই। মই কি জানো, বাহিৰৰ পৰা দেখাত ডাঙৰ যেন লাগি আছিল। ছাৰ মেনুহে নাই, বাকী চব বস্তু আছে, আপুনি কি খাব সেইটো কওক। আপুনি অৰ্ডাৰটো দি দিয়ক, মই ফটাফট বনাই আনি আছোঁ আপোনালোকৰ কাৰণে। কি কয় কানা, ইয়াতে খাবি নে বেলেগত যাবি? বেলেগতো যাব পাৰি। ছাৰ আপুনি বেলেগত কিয় যায়? ইয়াতে অকল মেনুখনে নাই, বাকী চব বস্তু আছে, চব বস্তু একদম টেষ্টি বস্তু। ভাল লাগিব ছাৰ, ভাল লাগিব, বহুত টেষ্টি হয় আমাৰ ইয়াতে খানা। আমাৰ ভাল নালাগে। মানুহে দূৰৰ পৰা আমেৰিকা লণ্ডনৰ পৰা আমাৰ ইয়াতে খাবলৈ আহে। এতিয়া খালী হৈ আছে জেগাটো। লকডাউন ছাৰ, তাতে লকডাউন চলি আছে, সেইকাৰণে আহিব পৰা নাই মানুহখিনি। কানা ভাই খাই চাওঁ দে কেনে লাগে। দে ঠিক আছে ভেবৰা। ৱেটাৰ কি আছে কওক? চাহ আছে, কফি আছে, বিস্কুট আছে, কেক আছে, মিঠাই আছে। বাছ মাত্ৰ এইখিনি? ছাৰ নৰ্মেল টি আছে, মছলা চাহ আছে, ব্লেক টি আছে, হোৱাইট টি আছে, ব্লেক কফি আছে, হোৱাইট কফি আছে, ডালগনা কফি আছে, নৰ্মেল কফি আছে, কোল্ড কফি আছে। ব্লেক টি, হোৱাইট টি আৰু কফিৰ বাহিৰে একো নাই নেকি? বাকীখিনিও ক। ছাৰ কেক আছে, মিঠাই আছে, বিস্কুট আছে, কেকত আপোনাৰ নৰ্মেল কেক আছে, কেকত আপোনাৰ ভেনিলা কেক আছে, কেকত আপোনাৰ চকলেট কেক আছে, কেকত আপোনাৰ ষ্ট্ৰবেৰী কেক আছে, বিস্কুটত এনেকুৱা আছে। ইমানখিনি কবা হে বাপ্পা কি ৱেটাৰে তই? মোৰ কাণে বিষাই গৈছে। বাদ দে, পানী ফ্ৰী নাই ইয়াত? আপুনি যদি নৰ্মেল ৱাটাৰ খাই সেইটো ফ্ৰী হয় ছাৰ, আৰু যদি আপুনি বটলৰ খাব বিচাৰে যোনটো বহুত ভাল হয়, যোনটো পিয়ৰ হয়, যোনটো মানে ফিল্টাৰ পানী হয়, সেইটো অলপ দাম লয় ছাৰ। আচ্ছা, কিন্তু ছাৰ আপুনি বটলৰ পৰা ল'লে বেছি ভাল হয়, কাৰণ তাতে পিয়ৰ হয়, তাৰে পানীটো চাফা হয় আৰু তাৰে পানীটো হেল্ডিও হয়। নৰ্মেল পানী নেকি? নালাৰ পৰা আনে তহঁতে? নালাৰ পানী আনে তহঁতে? নহয় ছাৰ, নহয়, মানে নৰ্মেল পানীটোও ভাল, কিন্তু মানে বটলৰ পানীটো অলপ বেছিয়ে ভাল। বাদ দিয়া, অৰ্ডাৰ লৈ দিয়া। ছাৰ অৰ্ডাৰটো দিয়ক। 1 কাপ চাহ, 1 পেকেট মেৰিগোল্ড বিস্কুট আৰু ছাৰ আৰু পানী 2 গ্লাছ, নৰ্মেলটো যোনটো ফ্ৰী হয়। আৰু আপুনি কি খাব ছাৰ? যি অৰ্ডাৰ দিছে সেয়ে খাম। মানে 1 কাপ চাহ, 1 পেকেট মেৰিগোল্ড বিস্কুট আৰু পানী। মানে ইয়াতে টোটেল 2 কাপ চাহ, 2 পেকেট মেৰিগোল্ড বিস্কুট আৰু 2 গ্লাছ পানী। ঠিক আছে। জ্ঞান হোৱা আইনষ্টাইনটো কোনে কৈছে 2 কাপ চাহ, 2 পেকেট বিস্কুট? আমাৰ দুটাৰে কাৰণে 1 কাপ চাহ, দুটাৰে কাৰণে 1 কাপ চাহ, দুটাৰে কাৰণে 1 পেকেট বিস্কুট, তাতকৈ বেছি একো নালাগে। আৰু পানী। ছাৰ কিন্তু দুটা মানুহে 1 কাপ চাহ কেনেকৈ খাব? সেইটো আমি খাম নহয়, তোৰ কিয় ইমান চিন্তা লাগিছে? বাপ্পা ইমান কামোৰ ছাৰ কিন্তু 2 কাপ ল'লে ভাল আছিলে নেকি? তই যাবি নাই ইয়াৰ পৰা? না আমি গুচি যাওঁ ইয়াৰ পৰা? ছাৰ মই গৈছোঁ। আপোনালোকৰ অৰ্ডাৰটো মই আনি আছোঁ ছাৰ, অলপ দেৰি ৱেইট কৰিব। এই দুটা কি আহিছে আজি? বাছা একবাৰ তহঁতে খাই ল, তাৰপিছত তহঁতক দেখাই আছোঁ। পুৰা লুটিম সিহঁতক। ছাৰ খোৱা হ'ল নে? হৈছে, প্লেট মাখা লৈ যায় এতিয়া। কেনেকুৱা লাগিল ছাৰ খাই পেলাই? ঠিকে আছে। ঠিক আছে ছাৰ, এতিয়া বিলটো পে' কৰি দিব আপোনালোকে। বিলটো কিমান হ'ল? 350 টকা ছাৰ। 350 টকা? কি চাহত কি সনা মিলা পাইছিলি? 350 টকা? ছাৰ যিমান আমাৰ ৰেট হয় মই সিমানে কৈছোঁ ছাৰ। হ'লেও 350 টকা নহয় আৰু। চাহ 1 কাপ যোনটো বেছিতকৈ বেছি 20 টকা, আৰু মেৰিগোল্ডত কিমান 10 টকা। আৰু পানীটোতো ফ্ৰী। ছাৰ আপুনি ভুলকৈ কৈছে। চাহত 300 টকা আৰু মেৰিগোল্ড বিস্কুটত 50 টকা। মক্কেল পাগলা হৈছে নেকি তই? চাহত 300 টকা, বিস্কুটত সলাই মিলাইছা নেকি তই? একচুৱেলি আমাৰ চাহটো স্পেচিয়েল চাহ হয় ছাৰ, আমাৰ চাহটো ইম্পৰ্টেড চাহ হয়, বাহিৰৰ পৰা আহে। ক'ৰ পৰা আহে তহঁতৰ চাহ? ছাৰ চাইনাৰ পৰা আহে আমাৰ চাহটো, উহাং। কি জেগা এইটো? মই নামে শুনা নাই আজিলৈকে। ভেবৰা উহাং য'ৰ পৰা কৰোণা আহিছে। কি? কি হ'ল ছাৰ? তই আমাক উহাঙৰ চাহ খুৱাইছা, এতিয়া যদি আমাৰ কৰোণা হৈ যায় তই কি কৰিবি? ভেবৰা আমাৰ কি হ'ব এতিয়া? একো নহয় ছাৰ, মই কিমান দিনৰ পৰা এইটো চাহ খাই আছোঁ, একো হোৱা নাই মোৰ। ভেবৰা এই কাহিছোঁ দেখোন। কানা এতিয়া কি হ'ব আমাৰ? মই ৰিয়াক ফটো তুলি দিয়া নাই, তাই বেয়াই পায় নেকি মোক? আৰু ৰিয়াৰ কথা কৈছা তই? মোৰ গাৰ্লফ্ৰেণ্ড মই কমে। কি কৈছা তই? ছাৰ বিলটো আগত দি দিয়ক, তাৰপিছত আপোনালোকে য'ত লাগি থাকক ছাৰ। আচ্ছা থাক। মালিকৰ হোটেলৰ মালিকৰ লগত কথা পাতিম আমি। ৱেটাৰৰ লগত কথা নাপাতো আমি, মালিকক মাত যা। মই মালিক হয় এখন হোটেলৰ ছাৰ। তই মালিক?
থোপৰা চাইটো নালগে মোৰ ছাৰ থোপৰা বাদ দিয়ক আৰু পইচাটো দিয়ক ঘবৰাহে বাদ দে আৰু কি কৰিবি এতিয়া এইটো ক মালিক আচ্ছা সেইটো মালিক বাবলু কামবোৰ ভালকে চলি আছে না ছাৰ চলি আছে এতিয়া কানা এইটো কোনে মালিক হান পালো মই ই মালিক কেনেকৈ হ'ব মালিক দেখোন সিয়ে কি চলি আছে এইবোৰ আমি মালিকৰ লগত কথা পাতি আছো আপুনি মাজত কিয় মাতিছে মই মালিক হয় কিন্তু এও দেখোন কৈছে কি মালিক এও হয় বাবলু কি চলি আছে এইবিলাক একো নহয় ছাৰ একো নহয় এই ছোৱালী দুটা বহুত বদমাছ ছাৰ আমি বদমাছ ছাৰ খোৱাৰ পিছত বিলটো দিয়া পৰা নাই সেইকাৰণে বকি আছে ছাৰ কিয় দিম বিল এক কাপ চাহ আৰু এক পেকেট মেডিকেল বিস্কুটত 350 টকা কিয় দিম আমি 350 টকা এক কাপ চাহ আৰু মেডিকেল বিস্কুটত আজি মই মৰলো সেইকাৰণে ইয়াত মানুহ নাহে ন আজি কাৰ হাতত পৰিলো মই ফেবৰা আৰু কানা আৰু আপোনালোকে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ